শুভ সন্ধিয়া। সকলোলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো। আজিৰ অনুষ্ঠানত আমাৰ মাজলৈ এনে এখন চিঠি আহি পৰিছে, যিখন চিঠি এগৰাকী যোৰহাটৰ জীয়াৰী আৰু বৰ্তমান চাবুৱাৰ বোৱাৰী হিচাপে আছে, আৰু তেখেত এখন বিদ্যালয় বৰ্তমান শিক্ষয়িত্ৰী হিচাপেও বৰ্তমান কৰ্মৰত হৈ আছে। আৰু তেখেতৰ লেখা আমি বহুতো সামাজিক মাধ্যমত পঢ়িবলৈ পাইছো, আৰু তেখেতে খুব সুন্দৰ সুন্দৰ কবিতাও লিখে। আমি তেখেতৰ কবিতাসমূহ সামাজিক মাধ্যমত পঢ়িবলৈ পাইছো। আৰু আজি তেখেতে আমাৰ অনুষ্ঠানলৈ এখন খুবেই সুন্দৰ চিঠি লিখি প্ৰেৰণ কৰিছিল, আৰু চিঠিখন তেখেতে নিজেই আজি আমাৰ অনুষ্ঠানলৈ পাঠ কৰি পঠাইছে। তেন্তে আহকচোন আজিৰ অনুষ্ঠানত তেখেতৰ কণ্ঠৰেই তেখেতৰ চিঠিখনৰ পাঠ শুনো। নীলাখামৰ চিঠি। মৰমৰ, তোমালৈ বহুত মৰম যাচিলোঁ। বহুত দিনৰ পিছত তোমালৈ বুলি নীলাখামত মৰমৰ চিনস্বৰূপে একলম লিখোঁ বুলি হাতত কলম তুলি ল'লোঁ। কিন্তু হাতখন দেখোন কঁপি উঠে জানা। বহুত কথা হৃদয়ৰ কোণত সাঁচি ৰাখিছোঁ, কিন্তু কাক ক'ম? কোনে শুনিব? কোনে বুজিব? তুমি যোৱাৰ পাছৰে পৰা ঘৰখন আগৰ দৰে হৈ থকা নাই। সন্ধিয়া যেতিয়া নামি আহে তেতিয়া তোমালৈ বৰকৈ মনত পৰে। এনে লাগে যেন তুমি মোৰ কাষতেই বহি আছা। মনত পৰেনে তোমাৰ সেই বিহু দিনা এক মিচিকীয়া হাঁহি মাৰি কপালত এক চুমা দি কৈছিলা, সদায় এইদৰেই উজ্বলি থাকক আমাৰ সংসাৰ, আমাৰ মৰম। তুমি নথকাৰে পিছত ল'ৰাটো ডাঙৰ হ'ল, তাৰ মুখত তোমাৰ হাঁহিটো দেখা পাওঁ। কেতিয়াবা পোনাটোৱে তোমাৰ কথা সুধিলে কি উত্তৰ দিম বিপাঙত পৰোঁ। কেৱল মাত্ৰ কওঁ, তোমাৰ পাপা আকাশৰ তৰা হৈ তোমাক আৰু মোক চাই আছে। জানা, কেতিয়াবা গভীৰ নিশা টোপনি নাহে। চকু মুদিলেই তোমাৰ সেই শান্ত মুখখনহে ভাহি আহে। কিয় বাৰু জীৱনৰ মাজবাটতে অকলশৰীয়া কৰি গুচি গ'লাগৈ? কত ৰাতি চকু পানীৰে পাৰ কৰিছোঁ, সেয়া কেৱল মই জানো। মই জানো পোনাটোক লৈয়ে জীৱনটো আগবাঢ়ি যাব লাগিব। তথাপিও হৃদয়ৰ এচুকত তুমি মোৰ বাবে সদায় জীয়াই আছা। তোমাৰ স্মৃতি, তোমাৰ হাঁহি, তোমাৰ কথা আৰু তোমাৰ মৰম, এইবোৰেই এতিয়া মোৰ জীৱনত আগবাঢ়ি যোৱাৰ একমাত্ৰ সম্বল। য'তেই আছা সুখে থাকা সৰু। শেষত তোমালৈ পুনৰ হিয়াৰ ভৰা মৰম যাচিলোঁ। ইতি তোমাৰ মৰমীজনী। ধন্যবাদ বাইদেউ। আপুনি আমাৰ অনুষ্ঠানত খুবেই এখন সুন্দৰ চিঠি পাঠ কৰি আমাৰ শ্ৰোতাসকলক শুনালে, আৰু এই চিঠিখনৰ আমেজ হয়তো মই বহুতেই ভাল পাইছো। আৰু এই চিঠিখন আপোনাৰ কণ্ঠৰে শুনি থাকোতে মোৰ মনলৈ এটি ভাৱ ভাহি আহিছিল, আৰু সেই মমতাৰ চিঠি কবিতাটি মোৰ মনলৈ ভাহি আহিছিল। আৰু এই চিঠিখন হয়তো আপুনি খুবেই সুন্দৰকৈ আপোনাৰ প্ৰিয়জনলৈ লিখিছে, আৰু এই চিঠিখনৰ ভাৱ হয়তো প্ৰিয়জনে আপোনাৰ শুনিবলৈ তেখেত হয়তো কাষত নাথাকিবও পাৰে। আৰু আপোনাৰ এই চিঠিখন লিখি আমাৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰাৰ বাবে আমি আপোনাক খুবেই ধন্যবাদ জনাইছো, বহুত বহুত ধন্যবাদ জনাইছো। আপুনি আমাৰ অনুষ্ঠানৰ সৈতে সদায় জড়িত হৈ থাকক, আৰু আপুনি এনেকৈ সুন্দৰ সুন্দৰ লেখাবোৰ আমাৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰি আমাৰ অনুষ্ঠানৰ মঞ্চ জীপাল কৰি ৰাখক। লগতে আমি শ্ৰোতাসকলক অনুৰোধ জনাইছো, আপোনালোকেও আপোনালোকৰ প্ৰিয়জনলৈ লিখা চিঠি এখন আমাৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰি আমাৰ অনুষ্ঠানৰ জৰিয়তে আপোনাৰ চিঠিখনৰ পাঠ শুনক।
আৰু শেষত শ্ৰোতাসকলক জনাবলৈ বিচাৰিছো যে আমালৈ ইমান সুন্দৰকৈ লিখা চিঠিখননো প্ৰেৰণ কৰিছিল কোনে? আমালৈ ইমান সুন্দৰকৈ লিখা চিঠিখন প্ৰেৰণ কৰিছিল চাবুৱাৰ বৰ্তমান বোৱাৰী বিভা সন্দিকৈ। আৰু তেখেতে আমাৰ অনুষ্ঠানলৈ ইমান সুন্দৰ এখন চিঠি লিখি প্ৰেৰণ কৰাৰ বাবে এই অনুষ্ঠানৰ পৰা পুনৰ ধন্যবাদ জনাইছো, আৰু শ্ৰোতাসকলকো আমাৰ অনুষ্ঠান নিয়মীয়াকৈ শুনি থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো, আৰু শ্ৰোতাসকলকো আমি অনুৰোধ জনাইছো যে তেখেতসকলেও আমালৈ এখন সুন্দৰ চিঠি লিখি আমাৰ অনুষ্ঠানৰ মঞ্চ জীপাল কৰি ৰাখক। ধন্যবাদ।